Hello everyone, good morning. আজি ভাবিলো ব্লগটো ৰাতিপুৱাৰ পৰাই ষ্টাৰ্ট কৰো। আমাৰ ঋতুস্মিন আজি স্কুল ওলাই আছে দেই, বাৰ্থডে বয়। হাই কোৱা আকৌ। এতিয়া স্কুলৰ কাৰণে আনিছিলে চকলেট। এটা বক্স এটা আৰু তাৰ টিচাৰ্ছৰ কাৰণে আনিছোঁ। এইটো কাক দিবা? এইটো 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 কাক দিবা? এইটো কাক দিবা? আৰু এইকেইটা এয়া ঋতু স্কুলৰ গাড়ীৰ কাৰণে ৱেইট কৰি আছোঁ। এয়া ঋতুৰ এটা ৰিয়েকশ্যন চাম দেই। ঋতুক মানে কোৱা হোৱা নাছিলে আমি যে ঘৰত কিবা কৰিম, মানে সেইটা স্কুলৰ পৰা আহিছে, আহিনো কি কৰে আমি চাম। কি হৈছে মোৰ? কি হৈছে? কেকটো মই নিজে বনোৱা হয়। আপোনালোকক যদি ৰেচিপিটো লাগে আপোনালোকে কমেণ্ট কৰিব।
দিনটো আমি এনেকৈয়ে পাৰ কৰিলোঁ। ঋতুক জন্মদিনৰ শুভেচ্ছা জনোৱা সকলোলৈকে বহুত বহুত ধন্যবাদ। আকৌ আহিম নতুন ভিডিঅ'ৰ সৈতে। বাই বাই।